সো লগভগ 3টা বজাৰ পৰা খোজ কাঢ়িছো 5:30 বাজিল এটা শেল্টাৰ আছে ওপৰত বহা সো তাত গোটেইকেইটাই বহি আমি ৰেষ্ট লৈ আছো ওপৰত স্নোফল হৈ আছে সো নাজানো যাব পাৰো নে নোৱাৰো কিছুমানে এনেকৈ যাই আছে মোৰ ভৰিৰ লেজ খুলি গৈছে কেমেৰাত আহিছে নাজানো মই দেখাব পৰা নাই পহৰ যিহেতু কম আছে মই কষ্ট মাৰি দেখাই আছো ভৰিৰ লেজ মোৰ খুলি গৈছে ভৰিৰ লেজটো খুলি গৈছে মানে যিটো মানে গ্ৰিপ থাকে সেইটো ছিঙি গৈছে তো মই নাজানো যাব পাৰো নোৱাৰো মোৰ ডাউট হৈছে নিজৰ ওপৰত এতিয়া গ্ৰিপটো ছিঙি যোৱাৰ কাৰণে ৰাতি 3টা বজাৰ পৰা খোজকাঢ়ি আছো কি ভয়ংকৰ ৰাস্তা তিনিটা বজাৰ পৰা খোজকাঢ়ি আছোঁ আৰু 1 কিলোমিটাৰ আছে সামিট পইণ্টৰ ওপৰত আছে লাহে লাহে এতিয়া ছানৰাইজ হ'বলৈ ধৰিছে দেখিবলৈ পাইছোঁ এইটো ছানৰাইজ হ'বলৈ এতিয়া ওলাইছে আৰু কিছু সময় আছে আৰু 1 কিলোমিটাৰ আছে I can do it. I can do it, man. I can do it. Oh, no. Dua solop. Oh. All of us here. Oh. I can do it, man. Sunrise হৈ গৈছে অলপ লেট হ'ল আহি পাওঁতে So finally আমি কেদাৰকান্থা পিক আহি পালো Oh man Wow, মজা লাগিছে আহি কিনে কেদাৰকান্থা পিক ফাইনেলি কিমান দিন খোজ কাঢ়িলোঁ নিজৰ হিচাপ নাই বৰফৰ মাজে মাজে খোজ কাঢ়ি ফাইনেলি আজি কেদাৰকান্থা পিকত বিশ্বই ফ্লেগ উৰাই আছে বিশ্ব কেনেকুৱা লাগিছে তোমাৰ यार বুজাব নোৱাৰো यार কেনেকুৱা মজা লাগিছে ড্ৰোন শ্বটটো চাই লওক কেনেকুৱা লাগি আছে বৰ্তমান ড্ৰোন শ্বটত ভালদৰে আপোনালোকে দেখা পাব ভালদৰে ভিউ আহিছে Wow man, view চাওক यार ultimate view কিমান কি আজি বুজাব নোৱাৰো Wow man, wow Oh man Kedarkantha peak So finally Kedarkantha peakৰ পৰা এটা ওলাই আছো তলত যাম বেছ কেম্পত
বেছ কেম্পৰ পৰা আজি বেলেগবিলাকে আমাৰ গ্ৰুপৰ মানুহবিলাকে হাৰগাঁও নামৰ এটা প্লেচ আছে তাত যাব আমি কিন্তু নাযাওঁ আমি ডাইৰেক্ট চাংকিৰি গুচি যাম মই নাজানো কোনোবা অসমীয়া ইউটিউবাৰে ইয়াত আহিছে নে অহা নাই মই নাজানো মই ভিডিঅ' দেখা নাই কিন্তু ট্ৰাই কৰিছোঁ অলপ বেলেগ প্লেচ দেখাবৰ কাৰণে যি নেকি আমাৰ অসমীয়া ইউটিউবাৰবিলাকে যিবিলাক ভিডিঅ' আপোনালোকক দেখাই পোৱা নাই তেনেকুৱা প্লেচ দেখাবলৈ সদায় ট্ৰাই কৰোঁ মই চ' আপোনালোকে যদি ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব চ' নামি আছোঁ এতিয়া পিকৰ পৰা বিশ্ব আৰু মই অকলে বহুত মানুহে কি কৰিছে উভতি গৈছে নোৱাৰিলে কিন্তু আমি কৰিছোঁ আমি হাৰ মানা নাই আমি কৰিছোঁ ইমান দূৰৰ পৰা আহিছোঁ ইয়াৰ নকৰাকৈ থৰি গুচি যাম আমাৰ গাইডজন ৰখি আছে বাকী 3টা গাইড গুচি গৈছে আজি টোটেল 4টা গাইড আছিল লাষ্ট কেদাৰকান্থা পিক সামিটৰ কাৰণে যেতিয়া কৰা যায় 4টা গাইড থাকে 4টা গাইড দি দিছে নৰ্মেল 2টা গাইড আছিল আজি 2টা এক্সট্ৰা গাইড দি দিছে চ' বিশ্ব আৰু মোৰ এক্সট্ৰা 2টা গাইড আছিল চ' আমাক এতিয়া গাইড দি লৈ যাই আছে তেখেতে ইমান ইজি নাছিল ইয়াৰ কেদাৰকান্থা সামিট কৰা ফাইনেলি কৰিলোঁ হেপী ইয়াৰ বহুত হেপী হিমালয়ত টপোৰাই গৈছোঁ যিমান পাৰোঁ জল্দি যাই পাব চাম চাংক্ৰি বেছ কেম্পলৈ চাংক্ৰি বেছ কেম্পত আজি ৰেষ্ট লৈ কিনে কালি গুচি যাম দেহৰাদুন তাৰপিছত পৰহি ফ্লাইট আছে গুৱাহাটীলৈ যিয়ে কওক এনেকুৱা এডভেঞ্চাৰ কেতিয়াও কৰা নাছিলোঁ লাইফত ফাৰ্ষ্ট টাইম কৰিছোঁ ভৱিষ্যতলৈ কৰি থাকিম আৰু আজি 3-4 দিনে এটি নন ষ্টপ ট্ৰেক কৰিয়ে আছোঁ ট্ৰেক নহয় হাইকিং ট্ৰেক বুলি ক'ব নোৱাৰি হাইকিং কৰি আছোঁ কিয়নো ট্ৰেক আৰু হাইকিঙৰ মাজত ডিফাৰেঞ্চ আছে ট্ৰেকিং হ'ল নৰ্মেল ৰাস্তা এটা য'ত ৰাস্তা বনোৱা থাকে আৰু হাইকিং হ'ল আপোনালোকে নিজে ৰাস্তা বনাই যাব লাগিব এইটো হ'ল ডিফাৰেঞ্চ ট্ৰেকিং আৰু হাইকিঙৰ হেল্ল' অল অফ ইউ এণ্ড ৱেলকাম টু মাই চেনেল চ' বৰ্তমান চাংক্ৰিত আছোঁ আজি লাষ্ট ডে চাংক্ৰিৰ আমাৰ বৰ্তমান গৈ আছোঁ চাংক্ৰিৰ পৰা দেহৰাদুনলৈ ৰাতিপুৱাই ধৰি লওক উঠি লৈছোঁ গা পা ধুই কিনে পৰা ফ্ৰেছ হৈ লৈছোঁ ব্ৰেকফাষ্ট কৰিব ওলাইছোঁ ব্ৰেকফাষ্টত চাওক কি দিছে এইবিলাক পুৰি আছে আপোনাৰ এইটো কিবা বুটৰ এটা তৰকাৰী বুলি যিটো কওঁ আমি বুট তৰকা কল আৰু কিবা কিবি আছে লোৱা নাই চাংক্ৰি ভিলেজটো সঁচাকৈ বহুত ধুনীয়া ইয়াৰ এবাৰ ওপৰৰ পৰা চাই লওক চাংক্ৰি ভিলেজটো ৰাতি কেদাৰকান্থা পিকৰ পৰা ডাইৰেক্ট নামি আহিলোঁ চাংক্ৰিলৈকে আবেলি লগভগ আমি 5টা মানত আহি পালোঁ মৰ্ণিং আমি 3টা বজাতে উঠিছিলোঁ ডাইৰেক্ট কেদাৰকান্থা পিকলৈকে গৈছিলোঁ 3টা বজাত উঠি কিনে যাই কিনে বেছ কেম্প আহি পালোঁ লগভগ আমি 7টা মানত আমি বেছ কেম্প আহি পাইছোঁ তাৰপিছত বেছ কেম্পত আমি কি কৰিছোঁ ব্ৰেকফাষ্ট কৰি কিনে ডাইৰেক্ট আমি চাংক্ৰি বেছ কেম্পলৈ আহি গৈছোঁ মানে যিটো কেদাৰকান্থা বেছ কেম্প আছে তাৰ পৰা ডাইৰেক্ট চাংক্ৰি বেছ কেম্প আহি পাওঁতে আমাৰ লগভগ আমাৰ 10ৰ পৰা 11 ঘণ্টা লাগিছে নামি আহোঁতে গোটেই গাৰ অৱস্থা বেয়া আছিল ভৰি চৰি পূৰা ফুলি কিনে মোৰ একদম ভৰিৰ যিটো মানে গাঁঠি আছে ফুলি গৈছে পূৰা মানে কোনো ৰকম আহি পাইছোঁ আৰু অভাৰঅল ক'ব লাগিলে
চ' ব্লগ মই একেবাৰে কৰিব পৰা নাছিলোঁ, ব্লগ মই কৰাই নাছিলোঁ, কেমেৰাটো ডাইৰেক্ট ভৰাই ৰাখিছোঁ, মানে পচিবলে নাছিল মই যে মুখেৰে যে কথা কৈ আহি থাকিম। আৰু আবেলি কি হ'ল, আমাক চাৰ্টিফিকেটো দিলে এওঁলোকে, কেদাৰকান্থা যিহেতু আমি ছাবমিট কৰি আহিছোঁ, ইমান ইজি নাছিল 3-4 দিন নন ষ্টপ খোজকাঢ়ি ধৰি লওক ছাবমিট কৰা। চ' এওঁলোকে আমাক কি কৰিছে, এটা হলত বহাই লৈছে গোটেইবিলাকক, বহাই লৈ কিনে যোনে মানে ছাবমিট কৰি আহে, কেদাৰকান্থা যোনে ছাবমিট কৰি আহে তেওঁলোকক কি কৰে, চাৰ্টিফিকেট প্ৰভাইড কৰে। চ' আমাকো চাৰ্টিফিকেট দিছে, বহুত ভাল লাগিছে চাৰ্টিফিকেটটো পাই। চ' ফাইনেলি আজি ওলাই আছোঁ চাংকিৰ পৰা দেহৰাদুনলৈ। আমাৰ ট্ৰিপটো ফাইনেলি আজি কমপ্লিট হ'ল। ঘৰত যাই আছোঁ বহুত দিনৰ পিছত, বহুত ভাল লাগি আছে ঘৰ যাই আছোঁ। মানে নৰ্মেলি কি হয়, ঘৰত মানে ক'ৰবাত যেতিয়া ফুৰিব আহোঁ লাষ্টৰ দিনা বেয়া লাগে প্লেচটো এৰি থৈ যাবৰ কাৰণে, কিন্তু প্ৰথমবাৰ এনেকুৱা হৈছে ঘৰত যাব ইচ্ছা যাই আছে, কিয়নো ঘৰৰ মানুহৰ লগত কথাই হোৱা নাই তেনেকুৱাকৈ, ইমান দিন হৈ গ'ল। চ' মিছ কৰি আছোঁ ঘৰখন। চ' ফাইনেলি চাংকিৰ পৰা ওলালোঁ দেহৰাদুনলৈকে। হিমালয় হাইকাৰ্ছে গাড়ী এখন দিছে। চ' ফাৰ্ষ্ট অফ অল থেংকিং টু হিমালয় হাইকাৰ্ছ, যি নেকি পূৰা আমাক খুব ভালদৰে এৰেঞ্জমেণ্ট কৰাইছে, মানে অল ইজ ফাইন, মানে কোনো কমপ্লেইন নাই। আমাৰ গাইড প্ৰৱেশ ভাইয়া, মানে কি ক'ম প্ৰৱেশ ভাইয়াৰ বিষয়ে, ইমান ধুনীয়াকৈ গাইড কৰাই আমাক লৈ গৈছে একদম ওপৰলৈ, কোনো প্ৰব্লেম নোহোৱাকৈ। যেতিয়া প্ৰব্লেম পাওঁ তেখেতৰ ওচৰত যাওঁ, যে ছাৰ যি আছে হোৱাই, মানে যিয়ে প্ৰব্লেম হয় তেওঁৰ ওচৰত যাওঁ, एकदम মানে ইজিলি প্ৰব্লেমবিলাক সলভ কৰি দিয়ে। থ্যাংকস भैया, बहुत अच्छा लगा। थैंक यू सो मच। और हिमालय हाइकार्स को स्पेशली मैं थैंक्स দি আছোঁ যে ইমান ধুনীয়া তেওঁলোকে এৰেঞ্জমেণ্ট কৰাইছে। এইটো হিমালয় হাইকাৰ্ছৰ এইটো অফিচ হয়, তেওঁলোকৰ গোটেই এৰেঞ্জমেণ্ট তেওঁলোকে কৰাইছে, আমাক চাৰ্টিফিকেটো প্ৰভাইড কৰাইছে, যিহেতু আমি ছাবমিট কৰি আহিছোঁ। নেক্সট টাইম আৰু কৰিম কেতিয়াবা এনেকুৱা ট্ৰিপ। আৰু আপোনালোকে যদি এইটো ট্ৰিপ কৰিব বিচাৰে মই নম্বৰ দি দিম ডিছক্ৰিপশ্যনত, আৰু আপোনালোকে অনলাইন যোগেদিও তেওঁলোকৰ মানে এই বুকিংটো কৰিব পাৰে হিমালয় হাইকাৰ্ছৰ। গুগলত যাই কিনে অনলাইন চেক কৰিব, হিমালয় হাইকাৰ্ছৰ ওচৰত হিমালয় হাইকাৰ্ছ বুলি চাৰ্চ কৰিব, তাত আপোনালোকে ট্ৰেকিঙৰ অপশ্যন পাই যাব। আৰু মই ফোন নম্বৰো দি দিম, আপোনালোকে ফোন কৰিও বুকিং কৰিব পাৰিব হিমালয় হাইকাৰ্ছৰ। খুব ভাল হয়, ভালদৰে এৰেঞ্জমেণ্ট কৰে। এইটো ইণ্ডিয়াৰ সকলোতকৈ ডাঙৰ ট্ৰেকিং কোম্পানী হয় এইটো হিমালয় হাইকাৰ্ছ। চ' কেতিয়াবা যদি আপোনালোকৰ ইচ্ছা যায় এইটো ট্ৰেক কৰিবলৈ, নিশ্চয় কৰিব পাৰিব। চ' আপোনালোকৰ যদি মোৰ ব্লগটো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব। থেংকছ ফৰ ৱাচিং, বাই বাই।